এভৰিৱান মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো কেনে আছে আপোনালোকে নিশ্চয় ভালে আছে নহয় জানো আজি 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 মোৰ ভাইটি এজন আহিব ভাইটি মানে মোৰ দেউতা আৰু তাহাতৰ দেউতা একেলগে পঢ়া ক্লাছমেট আছিল বহুত দেৰি হৈ গল আহিয়ে পোৱা নাই এতিয়ালৈকে মোৰ ৰৈ যে আমনি লাগি গৈছে সি কৈছিল 2টা বজাত আহিম বুলি মই কিবা কিবি বনাই মেলি থৈ দিছো তালে আহিব বুলি এতিয়ালৈকে আহিয়ে পোৱা নাই সব খোৱা বস্তু ঠাণ্ডা হৈ গল এতিয়া হি আহিলে তাক ঠাণ্ডাই খুৱাম মই বাপেকে আহি পালে ভাইটিয়ে আৰু বহুত দেৰি কৰিলে হি 2টা বজাতে আহিম বুলি কোৱা 4টা বাজিলে আৰু এয়া আমাৰ পাহি আপেল খাই আছে আপেল দেখাই আছে আৰু ভাইটিক দেখাই আছো দেই নমস্কাৰ আৰু এফালে মোৰ বাই হয় বায়ে খুব ধুনীয়া ভিডিঅ' বনাই আছে কিন্তু দেই আপোনালোকে চাব ভাল লাগিলে ভিডিঅ'টো লাইক কমেন্ট শেয়াৰ আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভাইটি তোৰ কাৰণেতো এতিয়া মই কিবা কিবি বনাই থৈছিলো কি কৰো এতিয়া গোটেই কিন্তু ঠাণ্ডা হৈ গল একো নাই ঠাণ্ডা হলেও খাই দিম তুমি যে মোৰ কাৰণে ইমানখিনি কষ্ট কৰি পিনি বনাই থৈছা হেতুহে মেন আকৌ দেই হয় জানো তেন্তে তোক আজি ঠাণ্ডা খাবলৈ দিম একো নাই তুমি যে দিবা খাবলৈ আসলতে ফ্ৰীকে পালে আকৌ পাথৰ চুবাই দিও মই ভাইটিহঁতক খাবলৈ দিছো পুৰি আৰু বুট দাইল আৰু লগতে আচাৰ এয়া খাই আছে বহুত টেষ্টি বনাইছে আসলতে খাই পিনি বহুত ভাল লাগিছে সঁচা জানো সঁচা কসমছে কৈছো মই মিছা কথা নকওঁ আসলতে এয়া কথা পাতি খাই আছে হেতি খাই কেনেকুৱা লাগিছে ক খাই একদম কৈছো নহয় বহুত টেষ্টি লাগিছে আৰু এনেকে সদায় মাতিব সদায় আহিম খাবলৈ ঠিক আছে নেক্সট টাইম ভাল খানা খাম আপোনালোকে কমেন্ট কৰি জনাওক মানে বাই আৰু মোৰ লগত হ'ব চেনেল টাইপৰ হ'ব তাৰো এটা ইউটিউব চেনেল আছে আজি 2-3 মাহৰ আগৰ পৰা তা আহি বহুত ধুনীয়া ভিডিঅ' দি আছে আপোনালোকে চাব নিৰ্মল শইকীয়া বুলি সাৰ্চ কৰিব এতিয়া ভাইটি হেতি এতিয়া যাবলৈ ওলাইছে গধূলি হ'ল দেৰিকে আহিছে হেতি যাবলৈ ওলাইছে এতিয়া এয়া ইফালে ঘূৰি ফুৰিছো আসলতে ৰুমটোত বহুত ধুনীয়া বস্তু আছে চাবলগীয়া এইকাৰণে চাই জানো একোৱে নাই এনে নকবি দে চাও ইমান ধুনীয়া ঘৰটো লৈ যা লাগি গৈছে মোৰ তই যদি বুকিব পাৰ এটো লৈ যা যদি বুকিব পাৰ লৈ যা এয়া চাওক এই চেষ্টা কৰি আছে যদি বুকিব পাৰ লৈ যা ভাইটিহঁতে যায়গে গধূলি হ'ল যাবলৈ ওলাইছে হেখত দেখাই দিওঁ আৰু এবাৰ এয়া নমস্কাৰ আৰু এবাৰ কৈছে নিৰ্মল শইকীয়া বুলি আৰু আপোনালোকে যদি ইউটিউবত চোৱা নাই তেনে চাই ল'ব নিৰ্মল শইকীয়া বুলি আছে আৰু বায়ো খুব ধুনীয়া ভিডিঅ' বনাই আছে বায়ৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যদি মোৰ ভিডিঅ'টি চাই ভাল লাগিল তেন্তে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম আজিলৈ তেন্তে মানে বাই